নমস্কাৰ বন্ধুসকল, মোৰ এটি অন্য ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। দিনবোৰৰ সাজি কাচি বগা কাপোৰযোৰ পিন্ধি আমি কলৈ গৈ আছো যদি আপোনালোকে জানিব বিচাৰে তেতিয়া মোৰ ব্লগটো চাই থাকক। এজন আহিছে আমাৰ ধুলীয়া আৰু চবতছে শ্ৰেষ্ঠ ধুলীয়া আমাৰ বিহুৱা মানে আজি পকাই দিব ই একদম মানে বিহু চবকে নচাবা নে ভাইটি আৰু দেখিছে নাই এয়া পুৰা লৈছে ৰেডি মানে আজি নাচিবই আৰু নাচিব নচুৱাব চাবি আকৌ ছোৱালী তোৱালী নাচাবি আকৌ আৰু এটা বস্তু চাইছে নাই ঢোলৰ মাৰি লৈ আহিছে এইটো নতুন ঢোলৰ মাৰি নতুন এইটো আজি ঢোল বজাই 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 ই পাগল কৰি দিব সকলো গাঁৱৰ ৰাইজক গতিকে আপোনালোকে চাই থাকিব। যিহেতু নেকি মই ভিডিঅ'টো দিয়া নাছিলো বহাগতে আছিলে কিন্তু মই আজিহে আপোনালোকৰ আগত দিলো ভিডিঅ'টো। আগফালে আমাৰ বৰমাহত ঘূৰিয়ে আহিলে মানে সিহঁতে ভাবি লৈছে যে আজি নানাচো সেইকাৰণে ঘূৰি আহিছে। আমাৰ মাতৃ দেৱী চাওকচোন যি উল্লাস মানে গান গাই তত নাইকিয়া হৈ গৈছে। গীত জুৰিলে অলৰেডি তো আমি যাব লাগে আৰু পুৰা নাচিব লাগে আৰু মই দলঙৰ ওপৰেদি যাম। মই পানী নাই কিন্তু দেই দেখিছেনে বাৰু ৰাস্তাটো মানে ৰিলচ বনাবৰ কাৰণে এৰা নাই। আমি য'ত গৈ আছো তাত গাঁৱৰ পৰা অলপমান আগত যাব লাগে সেইবাবে আমি গৈ আছো। তাতে বাঁহৰ দলং এখন পাৰ হৈ যাব লাগে। বাঁহৰ দলঙৰ মাজতো যি নাচিছো একেবাৰে যেনেকে সৰু ল'ৰা ছোৱালীৰ নিচিনা গৈ আছো আৰু ৰাস্তাত উৎপাত কৰি মেলি গাত একেবাৰে ততেই নাই ইচাত বিচাত আউলি বাউলি হৈ গৈ আছো মানে গোটেই ৰাস্তা মোৰহে। মত এইটো দিনৰ কাৰণে আমি বহুত অপেক্ষা কৰি থাকো যিহেতু নেকি ৰং ধেমালি সকলো গাঁৱৰ ৰাইজে মিলি একেলগে নাচো সেইকাৰণে গাত একে ইচ্ছাত বিচাত তত নাইকিয়া হৈ গৈ আছে মোৰ। আমাৰ পিছফালে আহি থকা ভণ্টি কেইজনী উৎপাত মানে ৰিলছৰ উৎপাত মানে কবই পৰা নাই। তাৰপিছত আমি গৈ আছো যে আমি সিহঁতলৈ ৰখি থাকিলে নহব যিহেতু সেইকাৰণে আগুৱাই আগুৱাই আমিও সোনকালে সেৱা ভাগ কৰি নাচিব লাগে বুলি গৈ আছো। আমি গৈছো আমাৰ দেওশাললৈ মানে দেউৰী ভাষাত দেগৰ বুলি কয়। তাতে বিচু উৰুৱাবা মানে বিহু উৰুৱা আছিল সেইবাবে আমি গৈ আছো। এয়া আমি আহি পাই গলো আৰু দ্বিতীয়টি খণ্ডত আপোনালোকক কি কি হল দেখুৱাম। তাৰ বাবে আপোনালোকে মোৰ ভিডিঅ'টি চাই থাকিব। ধন্যবাদ।